खुलुमबाय बयखौबो इउपिपिएल सरकारा सोलायनाय लाबोआखै सिन्डिकेटसो खालामगासिनो प्रमद बर'आ गावखौनो हेभि इउएन दैदेनगिरि सानदोंब्ला बिटिसि बिसायख'थियाव गावसोर हारसिङैनो बिसायख'थि गेलेगोन होनना खेबसे बुंथों इउपिपिएलनि दैदेनगिरिफोरनाव रां बारा जानायनि थाखाय गाज्रि भाइरेल जागासिनो बिटिसिआव सोलोंथाइ बिथिङाव जेबो खामानि मावाखै बिनिखायनो गुनु उत्सवआ बयनिख्रुइबो गाहायसिनाव जादों एबसुआ राजखान्थियारि हान्जा इउपिपिएलजों थाफानानै सोलोंथाइ बिथिङाव खामानि मावाखै रायजोफोर बेफोरबायदि होननानै खौरांगिरिनि सिगाङाव बुंदों कास्टम बसुमतारी बिथाङा बिनि अनगायैबो खौरांगिरिनि सिगाङाव गोबां बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासैबो बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लाग्रो भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथाङा मा बुजिनो हादों कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय বিটিসি ৰাইজসকলে এতিয়া সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো ইউপিপিএল চৰকাৰে পৰিৱৰ্তনৰ নামত তেওঁলোকে শাসনত আহিছিল কিন্তু তেওঁলোকে পৰিৱৰ্তন কৰা নাই সিন্ডিকেট কৰি আছে আপোনালোকে জানে প্ৰমোদ বড়োৱে ইউপিপিএল চৰকাৰত আহিলে কৰাপশন ফ্ৰী চৰকাৰ কৰিম বুলি কৈছিলে কিন্তু এতিয়া ইউপিপিএল চৰকাৰ কৰাপশন ফ্ৰী চৰকাৰ নহয় এটো হ'ল সিন্ডিকেটত চলোৱা চৰকাৰ সেইকাৰণে এতিয়া আপোনালোকে দেখি পাইছে সমগ্ৰ বিটিচিত ইউপিপিএলৰ নেতাসকলে কেতিয়াবা হুৱা বিছনাত পইচা ওলাই কেতিয়াবা তেওঁলোকে বান্ডেল পইচা ৰিকভাৰী হৈ আছে আৰু পইচা বেছি হোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে আজি ইউপিপিএলৰ নেতাসকলে কিছুমান বেয়া কামত ভাইৰেল হৈ আছে ইয়াৰ কাৰণে ৰাইজসকলে সিদ্ধান্ত ললে আগন্তুক নিৰ্বাচনত তেওঁলোকে বিপিএফক ভোট দিখিনিত ৰিয়েল পৰিৱৰ্তন বিটিচি অঞ্চলত বকবাদ কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাল চৰকাৰ বিটিচিত শান্তি প্ৰতিষ্ঠা কৰা আৰু বিটিচিত প্ৰগতিশীল ডেভেলপমেন্ট চৰকাৰ আমি বিপিএফে আনিব গৈ আছো মই প্ৰমোদ বড়ো দাদা ইউপিপিএলৰ যি শাসন কৰি আছে তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছো আৰু সমগ্ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় দীপেন বড়ো প্ৰমোদ বড়োৱে এটা ছাত্ৰ সন্থাৰ পৰা আহা তেওঁৱে বিটিচিত এডুকেশ্যন ডিপাৰ্টমেণ্ট লৈছিল দায়িত্ব লৈছিল কিন্তু এতিয়া বিটিচিত অসম চৰকাৰে ওলোৱা গুণা চব ৰিজাল্টত বিটিচিত সবতকে লাচত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি 30 নম্বৰত 19 নম্বৰত 29 নম্বৰত 28 নম্বৰত আছে যেটো দুৰ্ভাগ্যজনক তাৰ মানে কি হল প্ৰমোদ বড়োৱে বিটিচিত শিক্ষাৰ ক্ষেত্ৰত কাম কৰা নাই নিখিল বড়ো ছাত্ৰ সন্থাসকলে পলিটিক্যাল ইউপিপিএল লগত থাকি কিনে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰা নাই আজি এই নিখিল বড়ো ছাত্ৰ সন্থা এফচুৰ প্ৰেসিডেন্ট দীপেন বড়োৰ বিফলৰ কাৰণে বা প্ৰমোদ বড়ো তেখেতে এডুকেশ্যন ডিপাৰ্টমেন্ট এই 5 বছৰত দায়িত্ব লৈছিল আৰু এতিয়া কাকবাদ দিলে এই তেওঁলোকৰ কাৰণে আমি সমগ্ৰ অসমত কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি ৰাইজসকলে চৰমত কথা আহি গলে চৰমত কথা আমাৰ কাৰণে কি আমি গুণোৎসৱত ডিস্ট্ৰিক্ট ওয়াইজ ৰেংকিঙত আমাৰ সবতকে তলত মই ভাবো আমাৰ শিক্ষাগুৰুসকলত ইয়াত দায় নহয় আমাৰ শিক্ষাগুৰুসকলে দিনে নিশাই কষ্ট কৰি আছে কিন্তু প্ৰমোদ বড়ো তেখেতে সিঙ্গেল টিচাৰ বহুত স্কুলত আছে সিঙ্গেল টিচাৰ তেওঁ মাষ্টৰ আনিব পৰা নাই এই বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ বিফলৰ কাৰণে মই ভাবো যে এই বিটিচিত আমি গুণোৎসৱত সবতকে লাষ্ট স্থানত আমি পালো ইয়াৰ কাৰণে মই আমাৰ শিক্ষকসকলৰ দায় নহয় এইটো হল প্ৰমোদ বড়োৰ দায় বুলি মই ভাবো আৰু তেওঁলোকে বিফল হৈছে টোটাল ফেলাৰ ইন এডুকেশ্যন ডিপাৰ্টমেন্টত অকল সিন্ডিকেট ইউপিপিএল সকলে নাজানে কোনটো স্কুলত মাষ্টৰ আছে না নাই সিঙ্গেল টিচাৰ কিমান আছে জিৰো টিচাৰ কিমান আছে ইউপিপিএলে নাজানে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৱে কি জানে কোনটো নদীৰ পৰা কিমান হিল পাথৰ মানে সিন্ডিকেট কৰিব লাগে কোনটো গেটৰ পৰা কিমান কোটি টকা আহে অকল তেওঁলোকে দিনে নিখাই প্ৰমোদ বড়োৱে অকল সিন্ডিকেটত কোনটো নদীৰ পৰা কিমান মানে ব্লেক মানি আহে কোনটো গেটৰ পৰা কিমান ব্লেক মানি আহে সদায় এই ব্যস্ততা থাকাৰ কাৰণে আজি শিক্ষাৰ ক্ষেত্ৰত আমি গুণোৎসৱত সবকে তলত থাকিবলগীয়া হৈ গল তো মই ভাবো এইটো প্ৰমোদ বড়ো আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তেওঁলোকৰ ফেলাৰৰ কাৰণে হৈছে তেওঁলোকে বি টিম নাই এ টিম মই নাজানো কিন্তু মই ভাবো হ'ব পাৰে আপুনি কোৱাটো তেওঁলোকে বি টিমো হ'ব পাৰে কিন্তু ম্যাক্সিমাম হল ইউপিপিএল নেতাৰ লগত তেওঁলোকে থাকা বিটিআৰ চুক্তি হৈছিল আৰু বিটিআৰ চুক্তিৰ কিছুমান সিগনেটৰী আছিল প্ৰমোদ বড়োৰ লগত কিন্তু তেওঁলোকে বিটিআৰ চুক্তি ৰূপায়ণ কৰা নাই বিটিআৰ চুক্তি ফেলাৰৰ কাৰণে কিছুমান ইউপিপিএল লগত থাকা কিছুমান নেতাসকলে এই যে নতুন পাৰ্টি খুলিছে বুলি মই ভাবো এইটো বিটিআৰ চুক্তি আৰু প্ৰমোদ বড়োৰ ফেলাৰৰ কাৰণে তেওঁলোকে খুলিছে বুলি মই ভাবো নাই বিপিএফৰ লোকচান নহয়
আজি আমাৰ BPF দল সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ চিন্তাধাৰা চলে BTC নিৰ্মাণ কৰিছে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে BTCত খোজকাঢ়িবৰ কাৰণে ৰাস্তা নাছিল পঢ়িবৰ কাৰণে স্কুল কলেজ নাছিল এটাও অফিচ নাছিল সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে BTC গঠন কৰাৰ পাছত আমাক 10টা সাব ডিভিজন দিছে 10টা সাব ডিভিজনত 10টা মেডিকেল দিছে তেওঁলোকে পুলিচ প্ৰশাসন সিভিল ইনষ্টিটিউট দিছে তো সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে 17 বছৰত বহুত শাসন কৰিছিল আৰু আমি 5 বছৰ পোৱা পাছত আমাৰ BPF ৰিজলিউচন লৈছে প্ৰত্যেকটা সিভিল ডিস্ট্ৰিক্টত এটা মেডিকেল কলেজ হ'ব আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰী BTCৰ কাৰণে জাগা নুজুৰে ইয়াৰ কাৰণে প্ৰত্যেকটা ডিস্ট্ৰিক্টত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ আমি BPF চৰকাৰ আহিলে এটো বনাম কাৰণ আমি জানো সমগ্ৰ BTCৰ পৰা প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ষ্টুডেন্ট সকলে গ্ৰেজুৱেচন কৰে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ একমাত্ৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আছে এটো নাই ইয়াৰ কাৰণে আমাৰ ইয়াং জেনাৰেশ্যনৰ কাৰণে সদায় হাগ্ৰামা মহিলাৰ ছাৰে চিন্তা কৰে প্ৰমোদ বড়োৱে ইয়াং জেনাৰেশ্যনটো চিন্তা নকৰে নেক্সট ইলেকশ্যনটো চিন্তা কৰে আমি নেক্সট জেনাৰেশ্যনটো চিন্তা কৰো BPFত নতুন প্ৰজন্ম বহুত লৰা ডেকা গাভৰুৱে আহিছে আমি ওপেন ফৰ এভৰিওয়ান আমাৰ BPF দলত ওপেন ফৰ এভৰিওয়ান ইয়াৰ কাৰণে কোনবা যদি জেনাৰেশ্যনে সমাজৰ কাৰণে কাম কৰিব বিচাৰে আহক আমাৰ BPF দলত হাত দৌৰি কিনি আমি BTCত শান্তি প্ৰতিষ্ঠা আৰু BTCত উন্নত কৰিম যাহাতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰিব আহে বেষ্ট এডুকেশ্যন ইনষ্টিটিউচন আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে কৰিম বুলি তেওঁ কথা দিছে আমাৰ BTCত মানে মানুহসকলে যাতে বেমাৰ আজাৰ চাবলৈ আমাৰ ইয়াত যাতে বেষ্ট হস্পিটাল আমি বনাব পাৰে ইয়াৰ কাৰণে চিন্তাধাৰা আমি লৈছো হেল্থ এডুকেশ্যন আৰু আনএমপ্লয়মেণ্ট যিসকলে আমাৰ প্ৰমোদ বড়োৱে ওৱান জব কৈ কিনি ফেলাৰ হৈ গল কিন্তু নতুন প্ৰজন্মৰ কাৰণে আমি BPFে 100 কোটি তাৰ মানে দিছপুৰ গুৱাহাটী আৰু দিল্লীত যিবোৰ ষ্টেট সাৰ্ভিস আৰু সেন্ট্ৰেল সাৰ্ভিসৰ কাৰণে কোচিং হয় তো আমি BTCতে বনাম হাগ্ৰামা মহিলাৰ ছাৰ নেক্সট চৰকাৰ আহিলে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰ ছাৰে আমাক যুৱ BPFক প্ৰতিশ্ৰুতি দিছে BTCৰ আনএমপ্লয়মেণ্ট সকলক স্কিল আৰু এমপ্লয়মেণ্ট জেনাৰেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সন্মানীয় CM ছাৰে আৰু BJPৰ ষ্টেট প্ৰেচিডেণ্ট সন্মানীয় ছাৰ তেওঁলোকে কৈ আছে কিন্তু মই আপোনালোকৰ চেনেলৰ দ্বাৰা সন্মানীয় প্ৰমোদ বড়োক প্ৰত্যাহ্বান কৰিব বিচাৰিছো প্ৰমোদ বড়োৱে যদি নিজকে হেভি ৱেট লিডাৰ যদি ভাবে একবাৰ কক যে আমি BTCৰ অকলে ইলেকশ্যন খেলিম বুলি প্ৰমোদ বড়োৰ সাহস নাই আৰু UPPৰ কোনো নেতাই উৰ্খাও গুৰা ব্ৰহ্মই হওক বা প্ৰমোদ বড়োৱে হওক তেওঁলোকৰ UPPৰ নেতাসকলে BTC ইলেকশ্যনত অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বলৈ সাহস নাই জানে তেওঁলোকে জনগণই সিদ্ধান্ত ললে এবাৰ UPPক তেওঁলোকে একদম বেয়াকৈ হাৰাই কিনি BPFক চৰকাৰ গঠন কৰাব আমাৰ BPFৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে দুখ আৰু হুক সময়ত জনগণৰ লগত আছে ইয়াৰ কাৰণে জনগণক আমি বিশ্বাস কৰো হাগ্ৰামা ছাৰে অকলে নিৰ্বাচন খেলিম বুলি কৈ আছে কিন্তু প্ৰমোদ বড়োৱে নোৱাৰে তাৰ মানে হাগ্ৰামা মহিলাৰ ছাৰ লগত তেওঁ জিকিব নোৱাৰে ইয়াৰ কাৰণে UPPৰ নেতাসকলে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে আজি দোকানত কাষ্টমাৰ নাই মই জানো যিসকলে দোকানদাৰ দি আছে আপোনালোকে এই দোকানে একমাত্ৰ সোৰ্স দোকানত ভাল কাষ্টমাৰ ওলালেহে আপোনাৰ ঘৰৰ ৰাতি চুকাত ভাত আগুন জ্বলাই আপোনাৰ ল'ৰা ছোৱালীক স্কুল শিক্ষা গ্ৰহণ ভালকে কৰিব পাৰিব কিন্তু দোকানত কাষ্টমাৰ নাই তাৰ মানে প্ৰমোদ বড়োৱে BTC যিমানটো কাম হয় BTCৰ বাহিৰা কণ্ট্ৰেক্টৰসকলক বেছি পাৰ্চেন্টেজ লৈ কিনি বিক্ৰী কৰি আছে এইটো 1 নম্বৰ 2 নম্বৰ প্ৰমোদ বড়ো সকলে ভাল চৰকাৰ গঠন কৰিম বুলি কৈছিল কিন্তু সন্মানীয় গোবিন্দ বসুমতাৰী তেখেতে মানে লাখ লাখ টকা লৈ কিনে এই যে ওয়াইন শ্বপত লাইসেন্স দি আছে ইলিগেলি উইদাউট ভেৰিফিকেশ্যন কৰবা স্কুল ওচৰত কৰবা নেশ্যনেল পাৰ্ক ওচৰত বা ভাল ভাল ঠাইত য'ত মানে মদ মানে ওয়াইন শ্বপৰ কাৰণে লাইসেন্স এলাউ নহয় কিন্তু UPPৰ নেতাসকলে UPPৰ মুৰব্বীসকলে 2 নম্বৰ তেওঁলোকে পইচা লৈ কিনে য'ত ত'ত মদ মানে ওয়াইন শ্বপৰ লাইসেন্স দিছে আমি জানো আগত হাগ্ৰামা মহিলাৰ ছাৰ শাসন কৰা টাইমত আমাৰ কোকৰাঝাৰত চিৰাঙত বাক্সাত ওদালগুৰিত কিমান ওয়াইন শ্বপ আছিলে ইয়াতকে এতিয়া 10 গুণ ওয়াইন শ্বপ বাঢ়ি আছে আৰু UPPৰ নেতাসকলে সবৰ পৰা পইচা খাইছে কাৰ পৰা পইচা খোৱা নাই তেওঁলোকে আই ঘৰ মানে আই যি আইসকলক থাকিবৰ কাৰণে ঘৰ নাই ভাৰত চৰকাৰে আই ঘৰ দিছে এই ঘৰৰ পৰা আই মাতৃৰ পৰা তেওঁলোকে UPPৰ সকলে পইচা খাইছে মাষ্টৰ শিক্ষকৰ পৰা তেওঁলোকে পইচা খাইছে জনগণক হেঁচা মাৰি তেওঁলোকে সিন্ডিকেট কৰি আছে সেইকাৰণে তেওঁলোকে সবজি দোকানৰ পৰা সিন্ডিকেট কৰিছে তেওঁলোকে দোকানৰ পৰা সিন্ডিকেট কৰিছে মাটি বালিৰ পৰা সিন্ডিকেট কৰিছে সকলো ক্ষেত্ৰৰ পৰা তেওঁলোকে সিন্ডিকেট কৰিছে ইভেন মই আপোনালোকক কওঁ প্ৰমোদ বড়োৱে 2020 চনত জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডত নামত যিসকলে BTCত জাৰ্নালিষ্ট দিনে নিশাই কৰি আছে তেওঁলোকক
10 কোটি পইচা দিম বুলি কৈছিলে এই 5 বছৰ পাৰ হৈ গল কিন্তু বিটিচিৰ জাৰ্নালিষ্টসকলে UPPL প্ৰতিশ্ৰুতি দিয়া নিচিনা 10 কোটি জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ড দিয়া নাই ইয়াৰ কাৰণে সকলো ডাঙৰ ডাঙৰ দুখীয়া শ্ৰেণী হওক সকলো সেকশনত মানুহসকলে সিদ্ধান্ত লওক আপোনালোকক লুটি 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 UPPL খাই আছে ইয়াৰ প্ৰতিশোধ ইয়াৰ খং আগন্তুক নিৰ্বাচনত বিটিচিৰ ৰাইজসকলে দিব লাগিব আৰু ইয়াত ৰিয়েল পৰিৱৰ্তন BPF শাসনত আনিব লাগিব